মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই অপেক্ষা আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভাল। আৰু আজি মই বহুত বেছি এক্সাইটেড আৰু হেপী হৈ আছোঁ। আৰু ইয়াৰ এটা ৰিজন আছে। ৰিজনটো হ'ল আজি 10 মাৰ্চ আৰু আজি মোৰ বাৰ্থডে। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই আহিবলগীয়া দিনবোৰ সুখৰ হওক আৰু মোৰ যাতে মনৰ আশাবোৰ পূৰণ হয় আৰু এনেদৰে সদায় মৰম দিব। আৰু এতিয়া কাম বন কৰি আজৰি হৈছোঁ, গা ধুই কৰি ৰেডি হওঁ। তাৰপিছত কি কৰিম সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যি কৰিম আজি দিনটোত। আৰু আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰে শেষলৈকে ওলাই মেলি ৰেডি হ'লোঁ। আৰু এতিয়া যাম, কেক অৰ্ডাৰ দি থোৱা হৈ আছিলে আৰু সেইটো আনিব যাওঁ। যিহেতু পাপাহঁত নাই, পাপাহঁত বজাৰ কৰিব গ'ল। এতিয়া মই আৰু ধিয়াত যাম, তো যাওঁ দেৰি নকৰোঁ। ঘৰ পালোহি আৰু এতিয়া ডেকৰেশ্যনৰ কাম পূৰা আমি কৰি আছোঁ। আৰু কৰি হ'লে কেনেকৈ কৰিলোঁ আপোনালোকক সকলো দেখুৱাইছোঁ, চাই থাকিব। আৰু কেকটো আপোনালোকক অকণমানকৈ দেখুৱাই দিছোঁ। আৰু ডেকৰেশ্যনখিনি এনেকৈ কৰিছোঁ, এইখিনি এনেকৈ কৰি এতিয়া ভাত হৈ গ'ল আৰু এতিয়া আমি গোটেইজাকে খাবৰ কাৰণে লৈছোঁ আৰু খাই লওঁ। এতিয়া ভাত পানী খাই ল'লোঁ আৰু এতিয়া 12টা হ'বলৈ হ'ল আৰু এতিয়া হৈছে 12:24 টাইম। বহুত ৰাতি হৈ গ'ল, শুই দিওঁ, বহুত বেছি ভাল হৈছে। আৰু ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি কোনোবা মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ'বোৰ সোনকালে চাব পাৰে। তেতিয়াহ'লে গুড নাইট, বাই বাই।